কথাই আজি মোৰ ধীৰে ধীৰে স্মৃতিৰ পটত উদয় হৈ উঠিছে। সঁচাকৈ মই আনন্দত আপ্লুত হৈ সকলোবোৰ পাহৰি পেলাইছিলো। দৈবিক বাণীয়ে যেতিয়া সংসাৰ ভৱিষ্যত ভাগ্যলিপি ইংগিত কৰিছে, দয়া নাই, ক্ষমা নাই, অতি কঠোৰ হলেও মই মোৰ কৰ্তব্য কৰিবই লাগিব। ভৰসা কৰি মই বিবাহত আপ্লুত হৈ পৰিছিলো। এক নিমিষত সকলো সাক্ষাৎ হৈ গল। মংগলে নিৰ্মিত দৈৱকীৰ যেতিয়া এই সংসাৰত আৰু আপোন বুলিবলৈ কোন থাকিব পাৰে? মোৰ ঘোৰ শত্ৰু সকলোকে মথুৰাত আজি এনে মহাপ্ৰলয়ৰ সৃষ্টি কৰা মৰম মতেই যেন জগতৰ প্ৰাণ অতি উত্তম যুক্তি মহাৰাজ। অপেক্ষা কৰা চালুন এই নিৰীহ মথুৰাৰ প্ৰজাবৃন্দ সঁচাকৈ অপৰাধী। অপৰাধ কংসৰ অপৰাধ দৈৱকীৰ মই স্থিৰভাৱে ভাবি চাইছো। দৈৱকীৰ জীৱন মানেই কংসৰ মৰণ আৰু কংসৰ জীৱনেই দৈৱকীৰ মৰণ।